হেল্ল' ফ্ৰেণ্ডছ, আজি বহাগৰ 1 তাৰিখ আৰু মোৰ লগত আছে ফুকন। আমি গৈ আছোঁ এটা বিশেষ কামত। এয়া চাওক, এই বিশেষ কামটো আমি আগত যাই কামটো কৰিম আৰু তেতিয়া আপোনালোকে দেখা পাব এটা আমি ভাল পদক্ষেপ লৈ আমি আগবাঢ়ি আহিছোঁ। কামটো অৱশ্যে ইয়াৰ, যদিও মই লগত আহিছোঁ। তো ঠিক আছে, আমি আগবাঢ়ি যাওঁ আৰু কি কাম কৰোঁ আপোনালোকক গতিকে দেখুৱাম। এয়া আমি পালোঁ GVM গ্ৰাম্য বিকাশ মঞ্চ। আমি ইয়াৰ ভিতৰলৈ সোমাই যাম আৰু এটা বিশেষ কাম আমি কৰিম ইয়াতে। বলকচোন আগবাঢ়ো। আৰু এইটো তাতে বেছি দিন হ'ল, আজি 3 দিন হ'ল। কিবা এটা আৰু গম পোৱা নাই। গাখীৰ হৈছে, এনেকৈ গাখীৰ। দেখো যি কি ভাবো। নমস্কাৰ, মোৰ নাম ফুকন কলিতা। মানে মই আজি ভাবিলোঁ আৰু মনত হঠাৎ আহিল যে আমিতো সকলোৱে বিহুৱান মানে বিহু বুলি কিবা নহয় কিবা লওঁ, কিন্তু এওঁলোক যে আছে ধৰক মানে দুৰ্ভগীয়া আমাৰ মানে মা দেউতা নোহোৱা, এওঁলোকৰতো মনত এটা ভাৱ হয় যে মোৰো যদি মা দেউতা থাকিল হয়, নতুন কাপোৰ এযোৰ পালোঁ হয় বা পিন্ধিব পাৰিলোঁ হয়, সেই আশা এওঁলোকৰ মনতো আছে। সেইবাবে আজি মই ভাবিছোঁ যে তেওঁলোকক যদি মোৰ সাধ্য অনুসাৰে কিবা অলপ দি কিনে তেওঁলোকৰ মুখত হাঁহি অলপ আনিব পাৰোঁ। মোৰ মেইন উদ্দেশ্য সেইটোৱে আছিল। বাকী বিশেষ মোৰ হেৰি নাই, কিন্তু মই সেইটোৱে ভাবিছোঁ। মোতকৈতো বহুত ধনী মানুহ আছে, তেওঁলোকেও পাৰে, কিন্তু সকলোৰে মন একে নহয় বা হ'ব নোৱাৰে, সেইটো মই নকওঁ। কিন্তু যদি সকলোৱে কিবা নহয় কিবা অলপমান এনেকুৱা অনাথবিলাকৰ কাৰণে কিবা অলপ কৰিব বিচাৰে, তেতিয়া কিন্তু বহুত ভাল হ'ব পৰিৱেশটো আমাৰ সমাজত। বাৰু কি আৰু মই বিশেষ ক'ব লগা নাই। নমস্কাৰ। এতিয়া তোমালোকে কোৱাচোন, কেনেকুৱা লাগিল আজি আমাক লগ পাই বা দাদাক লগ পাই? নমস্কাৰ, মোৰ নাম দীপিকা বুদা। আজি তোমালোকে আহি আমাৰ ভাল লাগিছে আৰু আমি বিহান দিছাৰ কাৰণে আমাৰ মনটো বহুত ভাল লাগি আছে, ভাল লাগিছে। আজি বিহান দিব বুলি কোৱা কাৰণে আমাৰ মনটো বহুত ফূৰ্তি হৈ আছে। ঠিক আছে। মামা ফ্ৰেণ্ডছ, আজি পহিলা বহাগ, আমাৰ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ আজি প্ৰথমটো দিন, অৰ্থাৎ মানুহ বিহু। আৰু মানুহ বিহু হিচাপে আজি আমাৰ ফুকনে এটা পদক্ষেপ হাতত লৈছিল। পদক্ষেপটো এনেকুৱা যে আজি যদি আমাৰ এই সমাজত অনাথ কমেও 5জন শিশুক যদি তেওঁ এযোৰকৈ কাপোৰ দিব পাৰিলেহেঁতেন, তো তেনেকুৱা এটা মনত ভাৱ যোৱাত, মোক কথাখিনি কোৱাত মই তেনেকৈ বিচাৰ খোচাৰ কৰি আমাৰ GVMত 5টি শিশু, তেনেকুৱা শিশু থকা বুলি গম পালোঁ। আৰু আমি আজি ৰাতিপুৱাই সেই উদ্দেশ্যেৰে ওলাই আহিলোঁ। আৰু আজি ইয়াত আহি শিশুকেইটাৰো মনোকামনা পূৰ্ণ হ'ল যে সিহঁতে বহাগ বিহু বুলি এজন নতুন কাপোৰো পালে, আৰু ফুকনৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল যে সি অন্ততঃ 4টা বা 5টা শিশুক, অনাথ শিশুক কিছু সহায় কৰিব পাৰিলে। এইখিনি। হাই ফ্ৰেণ্ডছ, এতিয়া আমি আহি ঘৰে পালোঁ।
তো আজি মোৰ মনটো খুবেই ভাল লাগি আছে কাৰণ আজি এনেকুৱা শুভ কাম এটা মই কৰিব পাম বুলি আশা কৰা নাছিলোঁ বা আজি কৰিব পাই বহুতেই ভাল লাগি আছে। তো ফ্ৰেণ্ডছৰ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নমস্কাৰ।